হেল্ল' জানমণি, তোমাৰ কি খবৰ? আমাৰ জানমণিয়ে আজি ৰাতিপুৱা লৈ লৈছে আৰু ৰঙালাও, ফুলকবি, এয়া দেখিছে আৰু দাইল, শুকান মাছ, মানে এখন দাইল হ'ব। ৰঙালাও, ফুলকবি, শুকান মাছ, দাইল। এফালে লৈছে বন্ধাকবি, এয়া চিৰা মটৰ দেখিছে, আলু, ৰঙালাও দি টিপটপ বৰ ভাজি হ'ব। আৰু এইফালে আছে ভেন্দি, গাজৰ, সৰু সৰুকৈ কাটি ভাপত সিজোৱা হ'ব। আৰু এইফালে আছে তিয়ঁহ, চিৰা মটৰ, পিঁয়াজ, গাজৰ, ধনিয়া পাত কাটি মিঠাতেল দি, ইয়াত নহৰু, জলকীয়া, পিঁয়াজ কাটি পেলাই টিপটপকৈ কেঁচা চাটনি। আৰু এইফালে আছে খুব ধুনীয়া এটা গোটা আম। এই আমটো এতিয়া কি বুলি ক'ম, আচলতে আমি দুভাগেই কওঁ। এভাগ হ'ল দুহুচীয়া আৰু এভাগ হ'ল আধা পকা। গতিকে খুব ধুনীয়া এখন টেঙা আমৰ চাটনি। আৰু দেখিছে আৰু সঁজুলিবিলাক: ডাব কটাৰী, ধনিয়া, আদা, নহৰু, নৰসিংহ পাত, পিঁয়াজ, জলকীয়া, হয় নহয়? এইফালে আছে তেজপাতৰ টোপোলা, এইফালে আছে জিৰা, আৰু এইফালে আছে ফুলকবি ঠাৰি, এয়া বেঙেনা দেখিছে। বেঙেনা যদি আপোনালোকে জলকীয়া ভাজি বনায়, তেতিয়াহ'লে বেঙেনা এই যে বস্তুকেইটা দেখিছে, ধৰি লওক এইখন হ'ল বহুতে এইখনক মেখেলা বুলি কয় আচলতে, আৰু বহুতে এই ঠাইডালৰ ওচৰ বুলি কয়। গতিকে আমি সদায় অতীতৰ পৰা যিবিলাক চলি আহিছে সেইবিলাকেই ক'বলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে মই এই ভিডিঅ'টোৰ যোগেদি কিছুমান এটা স্মৃতি সৌৰভ বুলিকে ভাবিলোঁ। আৰু এই জলকীয়া ভাজিৰ কাৰণে এখন খুব ধুনীয়া ফুলকবি ঠাৰি, বেঙেনা ঠাৰিৰ সৈতে কাটি, লগতে কেঁচা মটৰ, লগতে শুকান মাছ, লগতে আকৌ ৰঙালাওটো সকলো মানুহে খাওঁ লাগে জানো। সেইকাৰণে সৰুকৈ এচিটি কাটি পেলাই, এই দেখিছে সৰুকৈ ৰঙালাও এচিটি কাটি পেলাই মই বস্তুটো এই শুকান মাছ, বেঙেনা, মটৰ, এই কবি ঠাৰি, এই সকলোবিলাকৰ লগত মিলি পেলাই এখন জলকীয়া ভাজি হ'ব। আৰু ইয়াত জলকীয়া বেছিকৈ দিয়া হ'ব, কাৰণ জলকীয়া ভাজি যে। গতিকে আজি জানমণি এনেকৈয়ে লৈছে আৰু এইফালে দাইল এখন, এইফালে বৰ ভাজি এখন, এইফালে আকৌ ভাপত দিয়া ভেন্দি আৰু গাজৰ, এইফালে আকৌ তিয়ঁহৰ চাটনি, এইফালে আকৌ আমৰ চাটনি, এইফালে আকৌ জলকীয়া ভাজি। গতিকে আজি জানমণি এনেকৈয়ে আয়োজন কৰিছে আৰু দেই। বাৰু, আপোনালোকেও ভাত পানী খাই কৰি আজৰি হওক, আমিও লাহেকৈ সোমাবলৈ লৈছোঁ আৰু দেই জানমণি।